নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সহজতে ঘৰতে বনাব পৰা এটা পেৰা আপোনালোকক বনাই দেখাম। এয়া মই গাখীৰ লৈছোঁ, আমুল, এয়া চেনি মিক্সিত পিচি লৈছোঁ, এয়া আটা, এয়া ইলাচি, এইটো ঘিউ। যিহেতু এতিয়া হোটেল বন্ধ, আপোনালোকে ঘৰতে সহজতে বনাব পাৰি। 3টা বস্তু দিয়ে। মই এতিয়া কেনেদৰে বনাই আপোনালোকক দেখুৱাম। আটাখিনি প্ৰথমতে ভাজি ল'ব। আটাখিনি ভাজি ল'ব। গোন্ধটো আছে যিহেতু আটাৰ গোন্ধটো যোৱালৈকে অকণমান ভাজিব লাগিব। অলপ ভাজিব। এনেদৰে আটাৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ ভাজিব। যিহেতু আটাৰ কেঁচা গোন্ধ এটা ওলায়। মই অকল আটা একাপ লৈছোঁ, চেনি একাপ আৰু পাউডাৰ গাখীৰ একাপ। এতিয়া কেনেদৰে বনাম আপোনালোকে চাব। এতিয়া মোৰ আটাটো ভজা হৈ গৈছে, দেখিছে অলপ ৰঙচুৱা হৈছে। এতিয়া মই ঘিউ 2 চামুচ দিম ইয়াত। ঘিউ 2 চামুচ দিলোঁ, দি পেলাই আকৌ ভাজিব। এতিয়া আটাটো ভজা হৈ গৈছে। ইয়াত এতিয়া গাখীৰটো দিম, 4 চামুচ দিম। যিকোনো গাখীৰ দিলেই হ'ব, আপোনালোকে পাউডাৰ গাখীৰ, নিজৰ ইচ্ছাৰ লগত কথা। ভালদৰে লৰাব। এতিয়া মই গেছটো অফ কৰি ল'ম। অফ কৰি এতিয়া ইলাচি গুড়ি অলপ দি দিব। গেছটো অফ কৰি লৈ অলপ লৰাব লাগিব। ইলাচিখিনি দিয়াৰ পিছত এতিয়া পিচি লোৱা চেনিখিনি দিম, আধা কাপ। চেনিটো দি ভালদৰে লৰাব। ভাজি লোৱা আটাখিনি নমাই কাঁহী এখনত ঠাণ্ডা কৰি পেলাই ভালদৰে সানি ল'লোঁ চব বস্তুখিনি। যিহেতু গৰমে গৰমে সানিব নোৱাৰি। সানা হৈ গ'ল। এতিয়া আপোনালোকে যোনে যেনেকুৱা শেপত বনাবলৈ মন কৰে তেনেকৈ বনাব পাৰিব। মই অলপ গোটা টাইপত বনাইছোঁ এনেদৰে। তাৰপিছত মই ইয়াত চেনি অলপ থৈ দিছিলোঁ, চেনি মিক্সিত দিয়া চেনি। তাৰপিছত ইয়াত লগাই অলপ এনেদৰে এনেদৰে আপোনালোকে ঘৰতে, এতিয়া যিহেতু হোটেল বন্ধ, খাবলৈও মন যায়, যিহেতু এনেকৈ কম খৰচতে আপোনালোকে ঘৰতে বনাই পেলাই খাব পাৰে। টেষ্টিও হয় খাবলৈ। মোৰ পেৰা বনাই হৈ গৈছে। যিহেতু মই কমকৈ লৈছোঁ বস্তু, সেইকাৰণে কমকৈ ঘৰত খাবলৈ বনাইছোঁ কমকৈ। আপোনালোকক যিমান লাগে সিমানটো পৰিমাণে লৈ ল'ব পাৰে। এয়া মোৰ হৈ গৈছে। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে বনাই খাই চাবচোন এনেকৈ। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।